নমস্কাৰ ইয়াৰ আগৰ খণ্ডটিত মই আপোনালোকৰ আগত আঁঠুৰ বাত বিষ ইয়াৰ কাৰণ আৰু লক্ষণবিলাকৰ বিষয়ে আলোচনা কৰিছিলোঁ আজি এই ভিডিঅ'টোত আলোচনা কৰিম যে আঁঠুৰ বাত বিষত আমি ঘৰত কেনেকুৱা এক্সাৰসাইজ কৰিব পাৰোঁ লগতে কি সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ বিষয়ে অলপ বহলাই আলোচনা কৰিম পোনপ্ৰথমে আমি ঘৰত কেনেকুৱা এক্সাৰসাইজ কৰিব পাৰোঁ তাৰ বিষয়ে অলপমান আলোচনা কৰিম এতিয়া প্ৰথম এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে ঘৰতে এখন ডাঙৰ টাৱেল ৰোল কৰি ল'ব বা যদি টাৱেল নাই তেতিয়াহলে এটা ডাঙৰ গাৰু ললে হ'ব তাৰ পিছত আপোনালোকৰ যেটো আঁঠুৰ বিষ সেই আঁঠুটোৰ তলত আপোনালোকে ৰোল কৰা টাৱেলটো তলত ৰাখিব তাৰ পিছত আপোনালোকে খুই লৈ কি কৰিব আঁঠুটোৰে গাৰুটো তল পিনে হেঁচি ধৰিব 5 সেকেন্ড জাস্ট আঁঠুটোৰে আপোনালোকে তল ফালে গাৰুটো হেঁচি ধৰিব 5 সেকেন্ড তাৰ পিছত লাহেকৈ ঢিলা কৰিব এনেকৈ আপোনালোকে এই এক্সাৰসাইজটো 10 ৰ পৰা 20 বাৰ ৰিপিট কৰিব পাৰে এই এক্সাৰসাইজটো এনেকৈ আপোনালোকে দিনত 2 বাৰ বা 3 বাৰ কৰিব পাৰে দ্বিতীয় এক্সাৰসাইজটোত আপোনালোকে এনেকৈ খুই ল'ব তাৰ পিছত দুইটা আঁঠু ভাঁজ কৰি এই আঁঠুৰ ভাঁজত টাৱেলটো ৰাখিব তাৰ পিছত দুইটা আঁঠুৰে টাৱেলটো আপোনালোকে হেঁচি ধৰিব চাব এনেকৈ আপোনালোকে দুইটা আঁঠুৰে টাৱেলটো আপোনালোকে 5 ৰ পৰা 10 সেকেন্ড হেঁচি ধৰিব লাহেকৈ লুজ কৰিব আৰু এনেকৈ এই এক্সাৰসাইজটো 10 ৰ পৰা 15 বাৰ ৰিপিট কৰিব আৰু এই এক্সাৰসাইজটো আপোনালোকে দৈনিক আপোনালোকে 2 বাৰ বা 3 বাৰ ৰিপিট কৰিব নেক্সট এক্সাৰসাইজটোত আপোনালোকে টাৱেল ৰোলটো গৰু হাত তলত ৰাখিব তাৰ পিছত ভৰিখনেৰে গৰু হাতৰে টাৱেলখন হেঁচি ধৰিব চাব এনেকৈ 5 সেকেন্ড হেঁচি ধৰিব লাহেকৈ লুজ কৰিব এই এক্সাৰসাইজটো এনেকৈ আপোনালোকে 10 ৰ পৰা 15 বাৰ ৰিপিট কৰিব পাৰে আৰু এই এক্সাৰসাইজটো ডেইলি আপোনালোকে 2 বাৰ বা 3 বাৰ কৰিব এতিয়া নেক্সট এক্সাৰসাইজটোত আপোনালোকে সিধাকৈ খুই ল'ব তাৰ পিছত এটা আঁঠু ভাঁজ কৰি যিটো আঁঠুত আপোনালোকৰ বিষ সেইখন ভৰি সিধা ৰাখি আপোনালোকে এনেকৈ সিধাকৈ ওপৰত উঠাব প্ৰায় 45 ডিগ্ৰী উঠোৱাৰ পিছত আপোনালোকে ভৰিখন অলপমান ধৰব 5 সেকেন্ড তাৰ পিছত লাহেকৈ তলত আনিব এনেকৈ আপোনালোকে এই এক্সাৰসাইজটো 10 বাৰ ৰিপিট কৰিব আৰু এই এক্সাৰসাইজটো আপোনালোকে দৈনিক 2 বাৰ বা 3 বাৰ ৰিপিট কৰিব এতিয়া নেক্সট এক্সাৰসাইজটোত আপোনালোকে এখন ভৰি ভাঁজ কৰি যিখন ভৰি বিষ আছে সেইখন ভৰি অলপমান উঠাই লৈ বাহিৰৰ পিনে এনেকৈ লৈ যাব এনেকৈ বাহিৰত আপোনালোকে প্ৰায় 5 ৰ পৰা 10 সেকেন্ড ৰখিব আৰু ভিতৰ পিনে আনিব এনেকৈ আপোনালোকে এই এক্সাৰসাইজটো 10 বাৰ কৰিব পাৰে আৰু এই এক্সাৰসাইজটো আপোনালোকে দৈনিক 2 বাৰ বা 3 বাৰ ৰিপিট কৰিব এতিয়া নেক্সট এক্সাৰসাইজটোত আপোনালোকে তলমুৱাকৈ শুই ল'ব তাৰ পিছত আপোনালোকৰ যিখন ভৰি বিষ আছে আঁঠুত বিষ আছে সেইখন ভৰি লাহেকৈ এনেকৈ যিখিনি পাৰে যিখিনিলৈ নিবিষা আপোনালোকে ভাঁজ কৰিব আৰু ওপৰত এনেকৈ 5 ৰ পৰা 10 সেকেন্ড ৰখিব লাহেকৈ তলত নিব এই এক্সাৰসাইজটো আপোনালোকে 10 বাৰ ৰিপিট কৰিব আৰু এই এক্সাৰসাইজটো আপোনালোকে দৈনিক 2 বাৰ বা 3 বাৰ কৰিব এতিয়া আপোনালোকৰ লাষ্টৰ এক্সাৰসাইজত আপোনালোকে এনেকৈ বিছনাত বহি ল'ব তাৰ পিছত আপোনালোকৰ যিটো ভৰিত বিষ সেই ভৰিটো এনেকৈ লাহেকৈ সিধাকৈ ওপৰৰ পিনে উঠাব যিখিনিলৈ নিবিষায় তাৰ পিছত ওপৰত এনেকৈ 5 ৰ পৰা 10 সেকেন্ড ল'ব লাহেকৈ তলত নিব আৰু এই এক্সাৰসাইজটো আপোনালোকে 10 বাৰ ৰিপিট কৰিব এই এক্সাৰসাইজটো আপোনালোকে দৈনিক 2 বাৰ বা 3 বাৰ ৰিপিট কৰিব পাৰে এতিয়া আঁঠুৰ বাত বিষৰ এক্সাৰসাইজৰ পিছত আমি কেনেকুৱা সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ বিষয়ে অলপমান আলোচনা কৰোঁ বহুত মানুহে এটা ঠাইতে টুল বা চেয়াৰত আঁঠু দুটা ভাঁজ কৰি বহুত সময় বহি থাকে তাৰ ফলত কি হয় আঁঠুৰ ওপৰত ষ্ট্ৰেছ পৰে যাৰ ফলত আঁঠুৰ বাত বিষৰ পৰিমাণ ক্ৰমান্বয়ে বাঢ়ি যাব পাৰে ইয়াৰ ফলনে আপোনালোকে যেতিয়া বহি থাকে তেতিয়া আঁঠু দুটা অলপমান সিধা কৰি বহিব চাবচোন তাৰ ফলত আঁঠুৰ ওপৰত প্ৰেছাৰ কম পৰে যাৰ ফলত বিষটো অলপমান কমিব ধৰিব আঁঠুৰ বাত বিষত ভোগা ৰোগীয়ে যদি তলত বহে বেছি সময় বহি থাকে তেনেকুৱা ৰোগীৰ আঁঠুৰ বাত বিষ বাঢ়ি যাব পাৰে সেইকাৰণে তেনেকুৱা ৰোগীয়ে পৰালৈকে তলত বহাটো এভয়েড কৰি চলিব লাগে আৰু যিবিলাক ব্যক্তি বেছি সময় ষ্টেয়াৰত উঠিব লাগে বা নামিব লাগে পৰালৈকে তেনেকুৱা ষ্টেয়াৰত উঠা বা নমাটো এভয়েড কৰি চলিব লাগে আৰু যদিহে প্ৰয়োজন হয় তেতিয়াহলে আপোনালোকে ষ্টেয়াৰত উঠোতে
যিখন ভৰি ভাল আপোনালোকৰ বিষ নাই আঁঠুৰ বিষ নাই সেইখন ভৰি প্ৰথমে দিব আৰু যেতিয়া নামি আহিব ষ্টেয়াৰৰ পৰা তেতিয়া বেয়া ভৰি অৰ্থাৎ আপোনালোকৰ বিষ থকা ভৰিখন প্ৰথমে দিব এনেকৈ আপোনালোকে অভ্যাসটো কৰি ল'বচোন আঁঠুৰ বাত বিষত ভোগা ৰোগীয়ে কেতিয়াও একেলগে বেছি ডিষ্টেঞ্চ খোজ কাঢ়ি যাব নালাগে আৰু যদিহে আপোনালোকে বেছি ডিষ্টেঞ্চ কেতিয়াবা খোজ কাঢ়িব লাগে তেতিয়াহ'লে আপোনালোকে ফাৰ্মাচীত এটা নিকেপ নামৰ এবিধ সামগ্ৰী পাব যাৰ ফটো মই আপোনালোকক দেখাইছোঁ আৰু এই সামগ্ৰীবিধ আপোনালোকে আঁঠুত পিন্ধি লৈ খোজ কাঢ়িব চাব